গাড়ী খেলিব লগা হৈছে এইটো প্ৰথমৰ আৰম্ভণি নকৰা আগতে চাওক এইফালে তো আজি আমাৰ প্ৰেক্টিকেলো আছে তো এইফালে গাড়ী খেলি থাকিব লগা হৈছে তো গৈছোঁ এতিয়া তেল ভৰাবৰ কাৰণে তো এইফালে যোনটো গাড়ী খেলাই আছে বৰ্তমান মই এতিয়া পাৰ্কিং গেট আহিবলৈ তো তেল খতম হৈছিল তো ঠেলাব লগা হ'ল তো 9:30 যাই পাব লগা আছিল কিন্তু এতিয়া বৰ্তমান দেৰি হ'ল অলপ তো তথাপি গৈছোঁ এতিয়া তো বৰ্তমান কলেজ গ'লেও তো কোন কোন আহিছে তো দেখাই আছোঁ তো আজি কি হৈ আছে তো মই এতিয়া আউটড্ৰেছত আহিছোঁ তো গাড়ী চাবলৈ চাব পাৰে পূৰা ট্ৰেফিক জাম হৈছে মানে ৰখাই থৈ দিছে গাড়ী তো যাব দিয়া নাই তো এতিয়া গৈছোঁ তো এইটো চাব পাৰে পাৰ্কিং গেটত আছোঁ বৰ্তমান কলেজ আহি পালোঁ তো এইফালে লগৰ কেইজনো আছে তো মই দেখাই দি আছোঁ তো বোলে বেনাৰখন আহি গৈছে এইটো চাব পাৰে বেনাৰ এইফালে চাই দিয়া এবাৰ আৰু গাড়ী চাবলৈ চাব পাৰে মেমে সেই কৰি আছে আৰু গাড়ী চাবলৈ চাব পাৰে কি ৱেলকাম টু মুম্বাই তো গাড়ী চাবলৈ চাব পাৰে পূৰা ভৰ্তি হৈ আছে তো গাড়ী চাবলৈ চাব পাৰে তো পুলিচ কেইটাক দেখাই দিছোঁ তো এইফালে আছে আস্পিক তো আস্পিকে পুলিচ হৈ আছে তো গাড়ী চাবলৈ চাব পাৰে এইফালে ভিলেন তো মোৰ লগত আছে ঐ ক কি কবি ক তো গাড়ী চাব পাৰে ভিলেন আৰু গাড়ী চাবলৈ চাব পাৰে আমাৰ মেইন পুলিচ যিটো তো এইফালে এতিয়া দি আছে তো এইফালে আছে মেইন কি ক'ব কোৱা যিতাৰ্থ তো দেখাই দিলে এইফালে তো এইফালে ছোৱালীবিলাক আছে চবকে দেখাই দিছোঁ তো চাব পাৰে এইবিলাক ঐ তহঁতে কি হৈছে কচোন ক তো চাব পাৰে গাড়ী এই ছোৱালীৰ বেনাৰ ধৰি আছে তো সোনিয়া কি হৈছে কোৱা তো এইফালে চাব পাৰে পূৰা সাজি কাচি আহিছে আজি তো বিয়া চিয়া হ'ব নেকি কোৱা তো গাছ দেখাই দি আছোঁ যোন যোন আহি আছে তো গাছ বৰ্তমান আমি এতিয়া ফিল্ডত আহি গৈছোঁ তো এতিয়া হ'ব তো এইফালে লগৰ কেইটা আছে তো এইজনে দেখাই আছোঁ তো গোটেইখিনি চিন তো এইফালে আছে তো চব হিৰ' এইফালে আছে ভিলেন তো এইফালে ষ্টুডেণ্ট আছে তো চাব পাৰে তো এইফালে বক্স চক্স গোটেই লৈ আহিছোঁ তো এইফালে মোক যোনটো সহায় কৰি দিব ভিডিঅ' কৰি তো মৃগাংগ আছে তো গাছ দেখাইছোঁ গোটেইখিনিতো চাই থাকিব তো এতিয়া বৰ্তমান ফিল্ডত আহি গৈছোঁ নামি গৈছোঁ কিবা ক'ব নেকি কোৱা আজি নাটক কৰিম এক্সাইটেড তো গাইজ দেখাইছোঁ তুমি এনেকৈ ধৰি থাকিব নহয় তুমি আহি আকৌ পিছতে বলিয়া হৈছে দে
বহুত আগত আহিব লৈছোঁ আগত অহা এনেকুৱা লাগে বহুত সৰু চলি মাজত মই থিয় হৈছোঁ হাতী দিয়াচোন লগত হাতী দিয়া খালি দিব লাগে মুম্বাই পুলিচ যাব তেতিয়া লগে লগে মই যাম আছে দে মনত আমি কথাটো বহুত দিন ধৰি কম বুলি ভাবি আছিলোঁ কিন্তু কেনেকৈ কওঁ ভাবিলোঁ আজি কৈ দিওঁ কথাটো হ'ল যে মই তোমাক ভাল পাব ধৰিছোঁ এতিয়া মই আহোঁ ভাই এনেকুৱা ডাইৰেক্ট নোৱাৰোঁ ভাই ইমান অংকিতা নেকি অংকিতা সৰি সৰি আহিছে দুখন গাড়ী ঐ ৰুমা ভূষা ভূষা हो गया मुंबई बोला
মোক গোহালি মোবাইল মোক গোহালি মোক চল গোহালি মোক চল গোহালি আচলতে মই একো ৰুম ঠিক কৰি থকা নাই সেই যে ৰাজ আৰু ৰাহুল চিনি পাইছে চাগে ৰাহুলে মোক কৈছে সি মোক মুম্বাইলৈ যাব মোক ডাঙৰ আৰু তইতো জানই মোক সৰুৰে পৰা সপোন যে মই ডাঙৰ এক্ট্ৰেছ হ'ম মা দেউতাইতো কেতিয়াও মানি নলয় মই তাৰ লগত পলাই গৈ আছোঁ তাক কাকো নকবি দে ইমান দেৰি কিয় এইখিনিও নাজানে বেলাও যে ডকুমেণ্টছ দিবই নালাগে আমি যাম নহয় এতিয়া নহয় অলপ পিছত আহিব মুম্বাইটো আহিয়ে পালোঁ কেতিয়া যে এক্ট্ৰেছ হ'ম মই খবৰে নাই ডাইৰেক্ট লাগিছে হোৱা নাই ড্ৰেছ ৰাখিছিলোঁ ক'ত বা গ'ল অ' ইয়াতে ৰাখিছোঁ চা গমেই পোৱা তই কেতিয়াবাতো অলপ মডাৰ্ণ হওঁ কেতিয়াবাতো হওঁ মডাৰ্ণ এইফালে মই এক্ট্ৰেছ হোৱাৰ টেনশ্যনত আৰু তই সেই চিমৰানেই হৈ আছ মই চিমৰানেই হওঁ কাৰণ মোক ৰাজ পাইছোঁ ন তইতো ৰাজ পাই গৈছ মইতো এক্ট্ৰেছ হোৱা নাই তোৰ এটা কথা আচ্ছা এইটো মই খাওঁ কিন্তু কি হ'ব
এনেই মোৰটো কোনে লৈছে তোমালোকক ইয়াত? ৰাহুল আৰু সন্মান দিছে না আজি ওলাই গ'লে নালাগে দেখি कहाँ गई थी ये? जा इसे अंदर ले जा। ইস্তে সিলে দিছি গোটাই বস ইমানে কৰিছিলো গুৱাহাটী গৈছিলো কাম চাম ঠিকে হৈ আছে কাম চলি আছে কেইজনে উঠালি দুজনীহে পালি নেকি মানে আজিকালি পজোৱাটো মুস্কিল হৈছে অলপ আমি লৈ বুজিছা ঠিক আছে ৰখক আমি লৈ আপোনালোকে ইমান দেৰি কৰি আছিলে আৰু আপুনি মোক এক্টৰৰ লগত লগ কৰাব বুলি কৈছে ইমান দেৰি কৰিছে তোমালোকে কি একদিনতে এক্টৰ হৈ গ'লা ব'লা তোমালোকক কিবা খাবলৈ মাতিছিলোঁ তোমালোকে জানানে মুম্বাই চহৰখন কিমান ডাঙৰ যে এতিয়া ব'লা আমাৰ লগত আমি ৰেষ্টুৰেণ্ট গৈ আছোঁ ইমান জোৰকে কেলে ৰেষ্টুৰেণ্টত এটা কাম কৰোঁ আমাৰ মানে এটা কাম আছিলে নতুন ব'লা এক লগত আমি তাৰ পৰা ৰেষ্টুৰেণ্ট ঠিক আছে ব'লা তোমালোককো লগ কৰাই দিম আমাৰ বছ ঠিক আছে তোমালোকে কথা পাতা আমি আহি আছোঁ ঠিক আছে ভাল লাগে চিম্পল মানুহ এই বেবি অঁ আহিলা ইমান দিন ক'ত আছিলা মই কামৰ কাৰণে গৈছিলোঁ গুৱাহাটী নাই কাম আছিলে ন অলপ তোমাৰ কাৰণে গিফ্ট এটা আনিছিলোঁ মই অঁ এইটো লোৱা তুমি জানা মুম্বাইত মোৰ ডাঙৰ বিজনেছ আছে হেল্ল' অঁ বছ অঁ ঠিক আছে মই আহি আছোঁ অ'কে অ'কে মই যাওঁ হা মই অফিচত লগ পাইছোঁ তোমাক পিছা কৰক পিছা কৰক পুলিশ আমি টিম তুমি ইয়াতে নাই কিয় আছে মোৰ কাৰণে কি বাৰু
হয় চিনি পোৱা নাই মোক নাই চিনি পোৱা নাই তুমি মোক চিনি পোৱা নাই কোন হয় মোৰ জীৱন ধ্বংস কৰি মোক চিনি পোৱা নাই আপোনালোকৰ অসমৰ ছোৱালী ইয়াতে পোৱা গৈছে দুজনী আপুনি অহাকালি हम क्या जाएगा तुम अरे हमारा वो रोल नहीं है हम कैमरा मैन है साला पार्टी को क्या साथी तो आसे दे हमारा काम नहीं है আমার স্টেট প্লে খতম হৈ গ'ল তো এইফালে গ্ৰুপ ফটো তোলা হৈ গ'ল তো